নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো তাকৈ লাইক কৰি দিব। তেন্তে আহোঁসকল আৰম্ভ কৰোঁ আজি ৰাতিপুৱাৰ খবৰকেইটা। আজি ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। ভাৰতত ধৰা পৰিল মাৰাত্মক মংকি পক্স। ভাৰতবৰ্ষ বৰ্তমান অৱস্থাত ধৰা পৰিছে মাৰাত্মক মংকি পক্স নামৰ এটা ৰোগ। কেৰালাত এজন ব্যক্তি মংকি পক্সত আক্ৰান্ত। বৰ্তমান অৱস্থাত কেৰালাত এজন ব্যক্তি মংকি পক্সত আক্ৰান্ত হোৱা বুলি খবৰ পোৱা গৈছে। আৰু UAEৰ পৰা দেশলৈ আহিছিল এই ব্যক্তিজন। UAEৰ পৰা দেশলৈ আহিছিল এই ব্যক্তিজন আৰু ফ্লাইটেৰে আহিছিল এই ব্যক্তিজন। আৰু 3 দিন পূৰ্বে কেৰালাত উপস্থিত হৈছিল ব্যক্তিগৰাকী। আৰু 3 দিন পূৰ্বে সেই ব্যক্তিজন কেৰালাত উপস্থিত হৈছিল। আৰু ব্যক্তিজনৰ শৰীৰত মংকি পক্সৰ লক্ষণ দেখাৰ পিছতেই কৰা হৈছিল পৰীক্ষা। আৰু লগতে যেতিয়া দেখা পাইছিল যে ব্যক্তিজনৰ শৰীৰত মংকি পক্সৰ লক্ষণ, তাৰ পিছতেই এই ব্যক্তিজনক কৰা হৈছিল বিভিন্ন ধৰণৰ পৰীক্ষা। ত্ৰিবান্দ্ৰম বিমানবন্দৰত নামিছিল ব্যক্তিগৰাকী। আৰু ত্ৰিবান্দ্ৰম বিমানবন্দৰত নামিছিল এই ব্যক্তিগৰাকী নামাৰ পিছতে বহুতো চিকিৎসা পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে ধৰা পৰিছিল যে পংকি নামৰ এই ৰোগটো। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ ঘোষণা। আৰু কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ ঘোষণা যে মংকি পক্সক লৈ কেৰালা চৰকাৰে জাৰি কৰিছে নীতি নিৰ্দেশনা। আৰু বহুতো নীতি নিৰ্দেশনা জাৰি কৰিছে বৰ্তমান অৱস্থাত কেৰালাৰ চৰকাৰে। মংকি পক্সক লৈ কেন্দ্ৰ চৰকাৰে জাৰি কৰিছে গাইডলাইন। আৰু বহুতো গাইডলাইন বৰ্তমান অৱস্থাত জাৰি কৰিছে কেৰালা চৰকাৰে। আপোনালোকক সেই গাইডলাইনসমূহ মই শুনাম। বিশ্বৰ প্ৰায় 57খন দেশত ধৰা পৰিছে মংকি পক্স। 8,200 লোক আক্ৰান্ত হৈছে। বৰ্তমান অৱস্থাত 8,200 লোক আক্ৰান্ত হৈছে মংকি পক্সত। মংকি পক্সক লৈ WHO জাৰি কৰিছে কেইবাটাও গাইডলাইন। ব্যক্তিজনৰ সৈতে বিমানত অহা আৰু আন 11গৰাকী ব্যক্তিৰো কৰা হৈছে স্বাস্থ্য পৰীক্ষা। দৰ্শকসকলে এই মুহূৰ্তত খবৰসমূহ শেষ হৈছে। এনে ধৰণৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।